ফাইনেলি গোলাঘাট পাইছিলোঁ। ইয়াৰ গোলাঘাটৰ পূজা হয়। বাকী চাইডৰ বহুত মানুহ। আজি ভিডিঅ'টো চাই ভাল পাব আপোনালোকে। যদি ভাল পায় প্লিজ মোৰ চেনেলটো আগবঢ়াই দিয়ক। আৰু বাকী ভিডিঅ'টো চাই থাকক, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। লাষ্টলৈকে বহুত ভাল কণ্টেণ্ট পাব আপোনালোকে। বাকী চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু মনৰ হেঁপাহেৰে ঘূৰি পূজা চলি চাম, ৰঙীন মেদাৰ সন্ধিয়া হাঁহিৰে উপচাম, পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। বিহু মাৰি ফাইনেলি ইয়াতো পূজা চাই শেষ হৈ গ'ল। এতিয়া আগলৈ যাওঁ, কি হয় চব দেখুৱাই থাকিম। আজি পূজা বতৰ, ৰাতি গোলাঘাটত আজি ধামাকা হ'ব। বাকী চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ, নতুন যদি আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। আৰু বাকী পূজাটো চাই যদি ভাল পালে, এয়া হৈছে আমাৰ কমামুণ্ডা হয়। আমি এতিয়া বৰ্তমান কমামুণ্ডা পালোঁহি। বাকী কমামুণ্ডাতে মোৰ ঘৰ হয়, সেইকাৰণে মই কমামুণ্ডাৰ এতিয়া লাষ্ট আপোনালোকক কৈছোঁ। আৰু বাকী ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব নিশ্চয়। আৰু নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইব